curiouspinky লৈ স্বাগতম জনাইছো যেহেতু লকডাউন হয় আমি বাহিৰলৈ যাব পৰা নাই আৰু পাৰ্লাৰবোৰ ম্যাক্সিমাম বন্ধ হৈ আছে কিন্তু স্পেশাল অকেজনস এন্ড স্পেশাল ডেজ বোৰটো আমাৰ আহি আছে আৰু আমি ফেচিয়েল কৰিব লাগে আৰু পাৰ্লাৰ নোযোৱাকৈ আমি কেনেদৰে ঘৰতে ফেচিয়েল কৰিব পাৰো হেয়া মই আপোনালোকৰ মাজলৈ আজি লৈ আহিছো আৰু লকডাউন নহলেও পাৰ্লাৰত ফেচিয়েল কৰাটো খুব এক্সপেন্সিভ হয় 700 ৰ পৰা 4000 লৈকে পাৰ্লাৰত ফেচিয়েল কৰিব পাৰি তাতকে আমি কৰিব পাৰো যে আমি এটা ফেচিয়েল কিট আনিব পাৰো বিবিলাক বিউটি দোকানবোৰত পাই যায় যিবিলাক কসমেটিক্সৰ দোকান আছে হেবিলাকত পাই যায় আমাৰ ফেচিয়েল কিট এন্ড অনলাইনও বহুত ধুনিয়া হয় ইজিলি अवेलेबल থাকে ফেচিয়েল কিট বিলাক তাৰ পৰা আমি এটা কিট আনিব পাৰো এন্ড ঘৰতে ধুনিয়াকৈ ফেচিয়েল কৰিব পাৰো আৰু কেনেদৰে ঘৰত নিজৰ ফেচিয়েল কৰিব পাৰি মই আপোনালোকৰ মাজলৈ আজি সহজ ধৰণে উপায়েৰে লৈ আহিছো আৰু আজি মই ফেচিয়েল কৰিবৰ কাৰণে লৈছো এটা কিট আৰু এটো হৈছে Nutriglow ওয়াইন ফেচিয়েল কিট এটো হৈছে ফৰ Bleemess ফ্ৰী আৰু হেয়াৰ স্কিন টোনৰ কাৰণে এটো ইউজ কৰিব লাগে ইয়াৰে পেকেজিংটো এনেকুৱা কাৰ্ডবৰ্ড পেকেজিং আছিল ইয়াৰে আগত এটা আউটাৰ পেকেজিং আছে সেইটো কাৰ্ডবৰ্ডৰ আছে মই থৈ দিছো এটো 100% নেচাৰেল হয় আৰু মই ইয়াৰে আজিৰ আগত আৰু দুদিন ইউজ কৰিছিলো আৰু খুব ভাল ৰিজাল্ট পাইছো আৰু ইয়াৰ পিছত খোলাৰ পিছত ইয়াত এনেকুৱা ধৰণৰ পেকেজিং ইয়াতে এখন মানে থ্যাংক ইউ কাৰ্ড আছে এনেকুৱা তাৰ পিছত ইয়াতে ইয়ানে কোৱাকে 6টা স্টেপ আছে ফাৰ্স্ট স্টেপটো হৈছে আমাৰ ক্লিনজাৰ সেকেন্ড স্টেপটো হৈছে আমাৰ স্ক্ৰাবিং আৰু থাৰ্ড স্টেপটো হৈছে নাৰিশিং জেল ফোৰ্থ স্টেপটো হৈছে হোৱাইটনিং ক্ৰীম এন্ড একদম ফিফথ স্টেপটো হৈছে আমাৰ ফেস মাস্কিং ফেস পেক আৰু 6 নম্বৰ স্টেপটো হৈছে আমাৰ সিৰাম ৰয়েল সিৰাম যেটো কয় এটো একদম লাষ্ট স্টেপ হয় আৰু এইটো মই আপোনালোকক পাৰ মানে স্টেপ বাই স্টেপ কেনেকৈ কৰিব লাগে আপোনালোকক কৰি দেখাম আৰু তাৰ পিছত আপোনালোকৰ ৰিজাল্টটো দেখা পাব কেনেকুৱা লাগে আপোনালোকক ক'ব আৰু যদি বিচাৰে এইটো ল'ব পাৰে মই ইয়াৰে অনলাইন লৈছিলো এইটো ইয়াৰে লিংকটো ডেসক্ৰিপচনত দি দিছো আপোনালোক যদি এইটো ইন্টাৰেস্টেড হয় দেন এইটো ল'ব পাৰে প্ৰথম স্টেপটো হৈছে ক্লিনজাৰ এটো ফাৰ্স্ট স্টেপ হয় এটো ডিপ ক্লিনজাৰ মানে ফেস ওয়াশ তো এটো আমি ইউজ কৰিব লাগিব মই মোৰ ফেসখন ভিজাই আহিছো অলপ আগতে এটো আমি ভিজা মুখত ব্যৱহাৰ কৰিব লাগিব আৰু 2-3 মিনিট মানলৈকে আমি এটো মাসাজ কৰিব লাগিব ইয়াত সৰু সৰু পাৰ্টিকলছ কিছুমান আছে এক্সফলিয়েট কৰাত সহায় কৰে মেবি মই এটো ইউজ কৰিছো আৰু খুব ভাল ৰিজাল্ট পাইছো ইমানখিনি এমাউন্ট সাফিচিয়েন্ট এতিয়া মই লাহে লাহে মোৰ মুখখন 2-3 মিনিট মানলৈকে মাসাজ কৰিম ধুনীয়াকৈ 2-3 মিনিট মান মই মোৰ মুখখন মাসাজ কৰাৰ পিছত মই কটনৰ এখন ভিজা কাপোৰ লম তাৰ পিছত মই মুখখন ধুনীয়াকৈ মুছি দিম আপোনালোকে যদি বিচাৰে তে পানীৰে মুখখন ধুই দিব পাৰে মুখখন ধুনীয়াকৈ ওয়াইপ অফ কৰি লোৱাৰ পিছত মই একবাৰিম পিছৰ ষ্টেপৰ ফালে আৰু ইয়াৰে পিছৰ ষ্টেপটো হৈছে স্ক্ৰাব স্ক্ৰাবটো এনেকুৱা ফৰ্মুলাত আছে এটা সৰু সৰু কিছুমান পাৰ্টিকলছ আছে স্ক্ৰাবিং পাৰ্টিকলছ একদম মাসাজ কৰিব লাগিব তাৰ পিছতহে মই পিছৰ ষ্টেপৰ ফালে আগবাঢ়িব পাৰিম মই ফেসখন মাসাজ কৰাৰ পিছত ধুনীয়াকৈ ধুই আহিছো আৰু এতিয়া মই মুছিলাম মোৰ মুখখন 8 মিনিট বা 10 মিনিটকৈ বেছি সময় আপুনি স্ক্ৰাব নকৰিব কাৰণ যেতিয়া স্কিনখন ৰেচেছ দেখা দিয়ে আৰু আপোনাৰ হয়তো স্কিনখন সেনসিটিভ যদি হয় তেতিয়া তো একেবাৰে 5 মিনিট বা 6 মিনিটকৈ বেছি স্ক্ৰাব নকৰিব এতিয়া মই ধুনীয়াকৈ মোৰ স্কিনখন ড্ৰাই আউট হ'ব দিম শুকাব দিম আৰু তাৰ পিছত মই পিছৰ ষ্টেপটোৰ ফালে আগবাঢ়িম এবাৰ পিছৰ ষ্টেপ হৈছে নাৰিশিং জেল আৰু এইটো আমি 8 পৰা 10 মিনিটলৈকে আমি সাৰ্কুলাৰ মোচনত এনে ৰাউন্ড কৰি মাসাজ কৰিব লাগিব আৰু তাৰ পিছত নৰমাল পানীৰে আমি ধুই দিব লাগিব
জেলটো এনেকুৱা কনসিস্টেন্সিত আহে ফেচিয়াল মাসাজাৰ আৰু ইয়াতে যেটো সাৰ্কলস বিলাক আছে আৰু সাৰ্কলৰ মোচনত মুভ হয় তো মই মোৰ ফেচখন মাসাজ কৰিবৰ কাৰণে এটো ব্যৱহাৰ কৰিম খুব কনভিনিয়েন্ট হয় আৰু মোৰ হাতৰ বিষ নহব তেতিয়া আৰু মোৰ মাসাজটো বহুত ধুনীয়াকৈ হ'ব এটো এনেকুৱা হয় তো মই এটো ব্যৱহাৰ কৰিম আপোনালোকৰ ওচৰত যদি এনেকুৱা ধৰণৰ কোনো মাসাজাৰ নাই তেনে আপোনালোকে হাত ব্যৱহাৰ কৰিব পাৰে মই হাত ব্যৱহাৰ নকৰো কাৰণ হাত বিষ হয় 8 পৰা 10 মিনিট মান সময় দিয়া মাছ আৰু মোৰ এনেও বহুত একেদিন পেইন কৰি আছে সেইকাৰণে মই এটো মাসাজাৰ ইউজ কৰিম আৰু যদি আপোনালোকৰ ওচৰত নাই এটো এনেকুৱা ধৰণৰ কোনো মাসাজাৰ দেন ইটস টোটালি ওকে আপোনালোকে হাত ব্যৱহাৰ কৰিব পাৰে হাতেৰে ধুনীয়াকৈ মাসাজ কৰিব পাৰে আৰু হাতেৰে মাসাজ কৰিলে মই ভাবো যে বেছি ভাল হয় মাসাজটো আমাৰ এটো ব্যৱহাৰ কৰাতকৈ কিন্তু ওকে এটো নাথাকিলে কোনো ধৰণৰ কথা নাই 8 মিনিট সময় মাসাজ কৰাৰ পিছত এতিয়া মই মোৰ মুখখন অকল পানীৰে ধুইম কোনো ধৰণৰ ফেস ওয়াশ বা সাবুন মই ব্যৱহাৰ নকৰো আপোনালোকে তেনেদৰে নিজৰ মুখখন ধুই অকল খালি পানীৰে ধুই লব ধুনীয়াকৈ মুখখন ধুই আহিলো মই আৰু অকল পানীৰ ব্যৱহাৰ কৰিছো আপোনালোকে তেনেদৰে পানীৰে ধুব সাবুন বা ফেস ওয়াশ ব্যৱহাৰ কৰিব নালাগে আৰু মুখখন শুকুৱাৰ পিছত মই ইয়াৰ পিছৰ ষ্টেপটোৰ ফালে আগবাঢ়িম আৰু পিছৰ ষ্টেপটো হৈছে হোৱাইটনিং ক্ৰীম এটো হৈছে পিছৰ ষ্টেপ মই ব্যৱহাৰ কৰিম পিছৰ ষ্টেপটো বা তাৰ আগত মই মুখখন ভালদৰে মুছি লম এবাৰ ষ্টেপটো অকনমান দীঘলীয়া হ'ব মানে এবাৰ আমি এপ্লাই কৰাৰ পিছত 12 পৰা 15 মিনিট মানে ম্যাক্সিমাম আমি এটো ম্যাক্সিমাম না সৰি মিনিমাম আমি এটো মাসাজ কৰিব লাগিব নিজৰ ফেসখনত 12 পৰা 15 মিনিট তাৰ পিছত এটো আপোনালোকে যদি বিচাৰে তেন্তে এটো পানীৰে ধুই দিব পাৰে আৰু যদি নিবিচাৰে দেন এটো এপ্লাই কৰাৰ পিছতে পিছৰ ষ্টেপটোৰ ফালে 5 নম্বৰ ষ্টেপটোৰ ফালে আগবাঢ়িব পাৰে এটো আমি 15 মিনিট মিনিমাম আমি মাসাজ কৰিব লাগিব এজ মানে যেনেকুৱাকৈ সাৰ্কুলাৰ মোচনত মাসাজ কৰিছিল তেনেকুৱাকৈ এইবোৰত অকমান বেলেগ মাসাজ কৰি লব যেতিয়ালৈকে এই ক্ৰীমটো আমাৰ স্কিনখনত এবজৰ্ব হৈ নাযায় ইফেক্ট নেপেলাই তেতিয়ালৈকে মানে 15 মিনিট সময়লৈকে পেলাব আৰু কিমানখিনি সময়লৈকে আমি আমাৰ স্কিনখনত এটো মাসাজ কৰিব লাগিব ইয়াৰ কনসিস্টেন্সিটো এনেকুৱা হয় আৰু ফ্ৰেগ্ৰেন্সটো লালা মই এপ্লাই কৰিম এতিয়া ধুনীয়াকৈ বহুত ঠিক হয় কনসিস্টেন্সিটো মাসাজ কৰিব ভাল সাফিসিয়েন্ট আমাৰ মুখখনৰ কাৰণে বেছি এপ্লাই কৰিলে কেৱল এবজৰ্ব হওঁতে সময় ল'ব আৰু হয়তো ডাৰ্ক হৈ যাব পাৰে সেইকাৰণে মই এইখিনি এপ্লাই কৰিছোঁ আৰু আগৰ নিচিনাকৈ আমি মাসাজ কৰিম আপোনালোকে যদি বিচাৰে দেন হাতেৰে মাসাজ কৰিব পাৰে ফেচ মাসাজাৰ ইউজ কৰাৰ কোনো প্ৰয়োজন নাই হাতেৰে মাসাজ কৰিলে বেছি ভাল হয় এবজৰ্ব হয় ব্লাড চাৰ্কুলেশ্যনটো আমাৰ বেছি ভালদৰে চাৰ্কুলেট কৰে নৰ্মেল ওয়াটাৰেৰে মই মোৰ মুখখন ধুনীয়াকৈ ধুই আহিলো আৰু এতিয়া মই পিছৰ ষ্টেপটোৰ ফালে আগবাঢ়িম আৰু পিছৰ ষ্টেপটো হৈছে ফাৰ্মিং মাস্ক পেক এতিয়া আমি লগাব লাগিব ফেস পেক আৰু ফেস পেক লগাবৰ কাৰণে মই মুখখন ধুনীয়াকৈ ড্ৰাই আউট কৰি লওঁ আৰু মোৰ স্কিনখন ইমান সফ্ট ফিল হৈ আছে এনেকুৱা লাগি আছে ইমান লেতেৰা পলিউশ্যনছবিলাক গোটেই মোৰ মুখৰ পৰা ওলাই গৈছে আৰু কিবা যে পাতল পাতল লগা বুলি কয় তেনেকুৱা ফিল হৈ আছে আৰু স্পেচিয়েলি এইখিনি এৰিয়া ইয়াতে ব্ল্যাক হেডছ বিলাক ইমান হৈছিল আৰু এতিয়া বহুত ভাল ফিল হৈ আছে আৰু এতিয়া মই লগাম ফেস পেক ইয়াৰ কনসিস্টেন্সিটো হয় এনেকুৱা আৰু ঠিক
হয় তো মই ভাবোঁ যে সকলোকে এইটোৱে ছাজেষ্ট কৰিম অকণমান নিজৰ স্কিনখন মইশ্চাৰ যাতে থাকে একেবাৰে শুকান হৈ যাব নিদিয়ে ফেচ পেকটো ইউজ কৰাৰ পিছত আৰু স্মেলছ ইমান ধুনীয়া গোন্ধ ফুলকৈ শুকাই যোৱাৰ পিছত মই মোৰ মুখখন বঢ়িয়াকৈ পানীৰে ধুম তাৰপিছত আপোনালোকৰ মাজত হাঁহি আছোঁ যে মই পিছত কি ষ্টেপ শুকোৱাৰ পিছত মই মোৰ মুখখন ধুই আহিলোঁ নৰ্মেল ৱাটাৰেৰে উইথাউট ইউজিং এনি কাইণ্ড অফ সোপ এণ্ড ফেচ ৱাছ আৰু চাব পাৰে মোৰ মুখৰ গ্ল'টো আৰু ইয়াৰ পিছৰ ষ্টেপটো হৈছে ৰয়েল চিৰাম এইটো হৈছে চিৰাম এইটো চিৰামটো ইউজ কৰাৰ পিছত মুখখন ধুব নালাগে একো কৰিব নালাগে জাষ্ট লগাই কিনে আপোনালোক থাকিলে হ'ল লাহে লাহে ই নিজৰ ইফেক্টটো আনি থাকিব আৰু গ্ল'টো আৰু আহি থাকিব ইনক্ৰিজ কৰি থাকিব মই চিৰামটো ইউজ কৰিম আৰু মই খুব কুইক এটা মাছাজ দিম চৰি আৰু মই ধুনীয়াকৈ খুব লাহেকৈ এটা মাছাজ দিম এণ্ড মই মুখখন এনেদৰে এৰি দিম এনেদৰে ঘৰতে বহি কিনে লকডাউনত বাহিৰত নোযোৱাকৈ ঘৰতে ফেচিয়েল কৰিব পাৰে বহুত সহজে আৰু আপোনালোকৰ যিবিলাক স্পেচিয়েল অকেজনছ এণ্ড স্পেচিয়েল ডে আছে তাৰে আগতে নিজকে এনেকৈ পেম্পাৰ কৰিব পাৰে মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে দেন প্লিজ লাইক কৰি দিব আৰু এনেধৰণৰ আৰু আগলৈ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে নিজৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিব পাৰে আৰু ছাবস্ক্ৰাইবৰ সময়ত এটা নটিফিকেশ্যন বেল আইকন আছে সেইটো প্লিজ প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ আৰু ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে সকলোতকৈ প্ৰথমতে পাই থাকে আৰু পিছত পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নমস্কাৰ